নমস্কাৰ প্ৰিয় দৰ্শক ৰিপৰ্টাৰ্ছ ফাইলৰ আজিৰ বিশেষ খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ খণ্ডটো আমি সজাইছোঁ ভূমিপুত্ৰ চুতীয়া নামেৰে। অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠী ভূমিপুত্ৰ চুতীয়াসকলৰ ঐতিহ্য পৰম্পৰা আৰু বৈশিষ্ট্য বহু শক্তিশালী বহু সমৃদ্ধিশালী। তেওঁলোকৰ বিভিন্ন ৰীতি নীতি পৰম্পৰা বহাগৰ বতৰত তেওঁলোকৰ সংস্কৃতি এইসমূহৰ সন্দৰ্ভত এটা সাম্যক ধাৰণা আপোনাক দিবলৈ আজি ৰিপৰ্টাৰ্ছ ফাইলৰ এই বিশেষ খণ্ডটো আমি আপোনালোকলৈ লৈ আহিছোঁ। আজি এই বিশেষ খণ্ডত আমি আলোচনা কৰিম ভূমিপুত্ৰ চুতীয়াসকলৰ সমৃদ্ধিশালী ঐতিহ্য তেওঁলোকৰ সংস্কৃতিসমূহ আৰু তেওঁলোকৰ ভৱিষ্যতৰ যিসমূহ দিশ সেইসমূহৰ সন্দৰ্ভত আমি কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে প্ৰিয় দৰ্শক আহক সোমাই যাওঁ আজিৰ ৰিপৰ্টাৰ্ছ ফাইলৰ বিশেষ খণ্ড ভূমিপুত্ৰ চুতীয়াৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। বৰ্তমান অসমীয়া সমাজত প্ৰচলিত বহু পৰম্পৰা লোকচাৰ আদিৰ উৎপত্তি তাহানিৰ চুতীয়া সমাজৰ। বৈদিক ধৰ্ম গ্ৰহণ কৰা অসমৰ প্ৰথমটো জনগোষ্ঠী চুতীয়াসকল হৈছে অসমৰ অন্যতম ভূমিপুত্ৰ। অসমীয়া সমাজ ব্যৱস্থাত চুতীয়াসকলৰ আছে বহু অৱদান। তেওঁলোকৰ সেই সমৃদ্ধিশালী ইতিহাস সংস্কৃতি পৰম্পৰা আদি সামৰি আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান। প্ৰিয় দৰ্শক চুতীয়াসকলৰ কথা আমি যেতিয়া পাতিবলৈ যাওঁ আমি পাতিব লাগিব তেওঁলোকৰ সমৃদ্ধিশালী ইতিহাসৰ কথাও। আমি সকলোৱে জানো বীৰাংগনা সাধনীৰ পাছতেই চুতীয়া সাম্ৰাজ্যৰ অন্ত পৰিছিল, কিন্তু অন্ত পৰা নাছিল চুতীয়াসকলৰ সেই সমৃদ্ধিশালী ইতিহাসৰ গাথা। সকলোখিনি কথা পাতিবলৈ মোৰ সৈতে বৰ্তমান উপস্থিত আছে গোলাঘাটৰ এগৰাকী জ্যেষ্ঠ শিক্ষাবিদ দীনেশ গগৈ ছাৰ। মই তেখেতৰ পৰা সকলোখিনি জানিম। তেখেতে চুতীয়াসকলৰ সন্দৰ্ভত বহুখিনি অধ্যয়ন কৰিছে, কেইবাখনো তেখেতে কিতাপ লিখি উলিয়াইছে বা বিভিন্ন সময়ত বিভিন্ন লেখা তেখেতৰ প্ৰকাশ পাই আহিছে চুতীয়াসকলৰ সন্দৰ্ভতো মই কথা পাতিম। ছাৰ, আমি সকলোৱে জানো যে বীৰাংগনা সাধনীৰ পাছতেই চুতীয়া সাম্ৰাজ্য অন্ত পৰিছিল, কিন্তু এই সাম্ৰাজ্যৰ আৰম্ভণি কেনেকৈ হৈছিল বা তেওঁলোকৰ ঐতিহ্য গুৰুত্ব আহোম সাম্ৰাজ্যৰ সময়ত কেনেধৰণৰ আছিল অকণমান সেইখিনি জানিব বিচাৰিছোঁ। এইটো ক্ষেত্ৰত মানে চুতীয়া জনগোষ্ঠীটোৰ উৎস সন্দৰ্ভত ভিন ভিন মত, আৰু এই মতখিনিক মই সাধাৰণতে দুটা ভাগত বিভক্ত কৰিব খোজোঁ। এটা ইণ্টাৰনেট যুগৰ আগৰ আৰু এটা বৰ্তমান ইণ্টাৰনেট যুগৰ। আৰু সেই ইণ্টাৰনেট যুগৰ আগৰ তথ্যবিলাকৰ ভিতৰতো মোৰ ওচৰত গ্ৰহণযোগ্যতা মাত্ৰ এটা, আৰু সেইটো হ'ল যে নেই ইলিয়াছ, ইংলেণ্ডৰ এজন বিখ্যাত ভূগোলবিদ। তেখেতে উদ্ধাৰ কৰা এখন হাতে লিখা গ্ৰন্থৰ ভিত্তিত কৈছিল যে অষ্টাদশ শতিকাত চীন দেশৰ দক্ষিণ দিশত চু নামৰ এখন ৰাজ্য আছিল। তাৰ ধৰ্মটোৰ নাম আছিল তিয়া। সেই চু আৰু তিয়া লগ লাগি জাতিটোক কোৱা হৈছিল চুতীয়া। আৰু সেই চুতীয়াসকলৰ এটা অংশ আনুমানিক ৫ম শতিকাত তিব্বতৰ ফালে প্ৰব্ৰজন কৰি তাত কিছু বছৰ বাস কৰে, আৰু তাৰ পাছত ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহি ৬ষ্ঠ শতিকাৰ মাজভাগত এখন ৰাজ্য পাতে। সেই ৰাজ্যখনৰ ৰজা আছিল অসম ভিন্ন। এতিয়া এই তথ্যটো মোৰ এটা কাৰণতেই মোৰ ওচৰত গ্ৰহণযোগ্যতাটো বেছিকেলি যে তেওঁলোকে এই যেতিয়া গুৰুস্থানীয় বা জ্যেষ্ঠসকলক সম্বোধন কৰে, তেওঁলোকৰ ইষ্টদেৱ বা মূল দেহ হ'ল টি বা টিয়ে, সেই টি শব্দটো লগাই দিয়ে। আমাৰ ইয়াত প্ৰচলিত ককাইটি, দদাইটি, মোমাইটি, পেহাটি, বাইটি এইবিলাক চুতীয়া ভাষাৰ শব্দ। তেওঁলোকে মাকক কৈছিল ইয়াই, বাপেকক কৈছিল বোপাই, ইয়াই বোপাই দেৰে অপভ্ৰংশ আই বোপাই, বোপাইক বাপ বুলিও কৈছিল। আৰু বাপৰ পিছৰ ফালে যেতিয়া টি লগাই দিলে হৈ গ'ল বাপটি। আৰু সেই বাপটি বা পিতৃসকলে সন্তানসকলক দি থৈ গৈছিল এটা শাহুন বা শাহন বা সম্পত্তি। সেইটো হ'ল বাপটি শাহুন বা বাপটি শাহুন বিহু। এই বাপটি শাহুন বা বাপটি শাহুন শব্দটো বিহুৰ বাদে ক'তো প্ৰয়োগ কৰা নহয়। এতিয়া বহুতে বাপুতি ক'ব লৈছে, বাপুতি কোনো অৰ্থ নাই, বাপুতি শাহুন কেতিয়াও হ'ব নোৱাৰে। গতিকে সেইটো জানিবলৈ পাই মই নিশ্চয় হ'লোঁ যে সেই জাতিটো বা চুতীয়াসকলেই এই শব্দটো প্ৰয়োগ কৰিছিল
আৰু তেওঁলোকে আহি ইয়াত বাস কৰিছিল তেওঁলোকে বহু বছৰ ৰাজত্ব কৰিলে শেষৰজন ৰজা আছিল লেখ্ৰয়ৰ মৃত্যু হোৱাৰ সময়তে ব্ৰহ্মদেশৰ এতিয়া ম্যানমাৰ সম্ভুনফাই আহি তেওঁলোকৰ ৰাজ্য আক্ৰমণ কৰিলে আৰু তাৰ লেখ্ৰয়ৰ পুত্ৰ আছিল 4 গৰাকী বুৰৰা মাইখুৰ কোলাইটু আৰু কুখি বুৰৰাৰ যুদ্ধত মৃত্যু হ'ল মাইখুৰ পলাই গ'ল মাইবিং বৰ্তমান বিশ্বনাথ সেইফাললৈ কোলাইটু গুচি আহিল আমাৰ দৈয়াং ধনখিৰি দিলখিৰি উপত্যকালৈ ইয়াতে আহি নৱম দশম শতিকাত পিছত সেই ৰাজ্য পাতিছিল এখন ৰাজ্য আছিল ইয়াত আমি ভাবোঁ যে সেই কোলাইটুৰে সতি সন্ততি আছিল এইসকল বৰাহীসকল তেওঁলোক চুতীয়া মানুহে বিষ্ণুৰ বৰাহ অৱতাৰক উপাসনা কৰে কাৰণে বৰাহী বুলি কয় আৰু মাইখুৰৰ লগত যিসকল গুচি গ'ল মাইবিঙৰ ফালে তাতে 1187 খ্ৰীষ্টাব্দত বীৰপালে দ্বিতীয়খন চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰে আৰু সেইখন ৰাজ্যৰে শেষৰজন ৰজা আছিল নিত্যধ্বজ পাল বা নীতিপাল বা চন্দ্ৰনাৰায়ণ চুতীয়া 1524 খ্ৰীষ্টাব্দত তেতিয়াৰ আহোম স্বৰ্গদেউ অসমৰ নেপোলিয়ন খ্যাত চুহুংমুঙৰ হাতত পৰাস্ত হ'ল আৰু তাৰ লগে লগে চুতীয়া ৰাজ্যৰ বেলি মাৰ গ'ল বীৰাংগনা সাধনীৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ বীৰাংগনা সাধনী চুতীয়া ৰজা ধীৰ নাৰায়ণৰ জীয়েক বহুদিন সাধনা কৰিছিল সন্তানৰ কাৰণে আৰু সেইমতে লাভ কৰাৰ কাৰণে তেওঁ নাম ৰাখিছিল সাধনী 1503 খ্ৰীষ্টাব্দত জন্ম হৈছিল সাধনী তাৰ পাছত 1522 খ্ৰীষ্টাব্দত ইতিমধ্যে আহোম আৰু চুতীয়াৰ মাজত ৰণ হৈ আছিল যেতিয়া নিত্যধ্বজ পাললৈ বিয়া দিলে বিয়া দিয়া চৰ্ত এটাই আছিল স্বয়ম্বৰ পাতিছিল স্বয়ম্বৰত কৈছিল যে তাত মৈদামত দৌৰি ফুৰা এটা খৰটকী বা কেৰ্কেটুৱাক যিয়ে একেপাত হৰে বিদ্ধ কৰিব পাৰিব তেওঁলোকে সাধনীক বিয়া দিব আৰু আনে কোনেও নোৱাৰিলে নিতাই আছিল সাধাৰণ গৰখীয়া ল'ৰা সেইটোৱে স্বাভাৱিক কাৰণ গৰখীয়া ল'ৰাহে কেৰ্কেটুৱা চেগটো এইবিলাক মাৰি মেলি ফুৰে নিতাই সক্ষম হ'ল আৰু সেইকাৰণে ৰজাই নিতাইলৈকে সাধনীক বিয়া দিব লগা হ'ল কিন্তু কোনো ধৰণৰ ৰাজ কাৰ্যৰ আহ্বান নোপোৱা নিতাই ৰাজ্য চম্ভালিবলৈ সক্ষম নহ'ল সাধনীয়ে যথেষ্ট কষ্ট কৰিছিল তেওঁক হেৰি কৰিবৰ কাৰণে কিন্তু এষাৰ কথা আছে জয়কালত ভয় নাই মৃত্যুকালত ঔষধ নাই গতিকে বিষয়া বহুতো নিত্যধ্বজ পালক মানি ল'বলৈ টান পালে সাধাৰণ পৰ্যায়ৰ এজন গৰখীয়া তলত থাকিবলৈ বেয়া পালে গতিকে ৰাজ্যত বিদ্ৰোহৰ উকমুকনি ঘটিল আৰু আমি জানো যে বিশ্বত প্ৰথমতে গান পাউডাৰ বা কলাই খাৰ প্ৰস্তুত কৰিছিল চুতীয়াসকলে তেওঁলোকৰ হাতত যথেষ্ট আগ্নেয়াস্ত্ৰ আছিল আৰু আহোমে এই কথা জানিছিল সেইকাৰণে তেওঁলোকে সন্মুখ সমৰৰ পৰা আঁতৰি আছিল শেষত গৈ পেলাই নিত্যধ্বজ পাল যেতিয়া চন্দনগিৰি পৰ্বতত উঠিল আৰু তাত গৈ আহোম স্বৰ্গদেউ ফ্ৰাচেংমুং বুঢ়াগোহাঁইৰ নেতৃত্বত আৰু জন খেনমুং এজন সেনাপতিৰ নেতৃত্বত চুতীয়া সৈন্যক গৈ তাতে আগুৰি ধৰিলেগৈ কিন্তু তাতো সন্মুখ সমৰত তেওঁলোকক পৰা নাছিল শেষত দগা যুদ্ধৰ আশ্ৰয় ল'লে ঘিলা গছৰ বা বৰগছৰ সেই লতাই দি ওপৰলৈ উঠি গৈ পেলাই আহোম সৈন্যই ঢোল বজাই দিলে আৰু চুতীয়াসকলৰ লগতেই বনৰ বিহু আহিছিল আমাৰ অসমলৈ তেওঁলোকে বিহু বুলিলে মতলীয়া খুব আৰু সেই এক বহাগৰ দিনটোত তেওঁলোকৰ পুৰোহিতৰ বাদে আন কাৰো হাতত অস্ত্ৰ নাথাকে সেই সময়ত কলাইখাৰো বেছি নাছিল আৰু চুতীয়া সৈন্যৰ লগতে বিষয়ভাৱে প্ৰায়বিলাকে এই বিহুৰ ছুটিত ঘৰলৈ গুচি গৈছিল গতিকে সেই সুবিধা গ্ৰহণ কৰিলে আহোম স্বৰ্গদেউ চুহুংমুঙে আৰু শেষত উপায় নাপায় আমি জানিবলৈ পাইছিলোঁ যে 120 গৰাকী নাৰীৰ এটা বাহিনী আছিল সাধনীৰ সেই 120 গৰাকী হয়তো চুতীয়া ৰাণীও হ'ব পাৰে সেইটো বেলেগ কথা তেওঁলোকে অসীম সাহসেৰে যুঁজিও নিজক ৰক্ষা কৰিব নোৱাৰিলে শেষত চৰ্ত বান্ধি দিছিল আহোম স্বৰ্গদেৱে সাধনীক সমৰ্পণ কৰিব লাগিব তেওঁলোকক কুবেৰ প্ৰদত্ত সম্পত্তি দিব লাগিব কিন্তু সেইখিনি মানি নলৈ পেলাই নিত্যধ্বজ পালে যুঁজ দিলে তেওঁৰ মৃত্যু ঘটিল আৰু সাধনীয়ে সেই সম্পদখিনি বুকুত বান্ধি তললৈ জঁপিয়াই পৰ্বতৰ পৰা আত্মজাহ দিলে আৰু সেইকাৰণে এহাতে সতীত্ব ৰক্ষা কৰিলে
এহাতে বীৰত্বৰে যুঁজিলে সেইকাৰণে সাধনীক কয় সতী আৰু বীৰাংগনা দৰ্শক চুতীয়াসকলৰ সংস্কৃতি ঐতিহ্য আৰু ইতিহাসৰ কথা যদি আমি আলোচনা কৰিবলৈ যাওঁ আমি প্ৰাতঃস্মৰণ কৰিব লাগিব চুতীয়াসকলৰ অন্যতম উপাস্য দেৱতা দেওকুবেৰ আৰু দেওকুবেৰ সকাম বা দেওকুবেৰ শলিতা লগোৱা সকামৰ জৰিয়তে চুতীয়াসকলে আধ্যাত্মিক চিন্তা চেতনাৰ জৰিয়তে নিজৰ সংস্কৃতি আৰম্ভ কৰে তাৰে এটা ৰেহ ৰূপ আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত আমি গোলাঘাটৰ কাছমাৰীৰ পৰা আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ যে দেওকুবেৰৰ এভাগী আমি দেখিবলৈ পাইছোঁ ইয়াত মূৰ্তি দেখিবলৈ পাইছোঁ চুতীয়াসকলৰ 51 বংশৰ প্ৰতিক্ৰিয়া দেখিবলৈ পাইছোঁ আৰু সম্পূৰ্ণ নীতি নিয়ম ৰক্ষা কৰি এনেধৰণে দেওকুবেৰ শলিতা লগোৱা সকাম ইয়াত অনুষ্ঠিত হৈছে মই সকলোখিনি কথা জানিম এইখিনি কি ধৰণে হয় বা ইয়াৰ আঁৰত থকা কি কথা সকলোখিনি জানিম মোৰ সৈতে এগৰাকী ব্যক্তি উপস্থিত আছে প্ৰথমতে মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ইয়াত দেখিছোঁ দেওকুবেৰ শলিতা লগোৱা সকাম হৈ আছে কি পদ্ধতিৰে আৰম্ভ হয় কি নীতি নিয়মেৰে আৰম্ভ হয় অন্যতম ভূমিপুত্ৰ চুতীয়াসকলৰ আপোনালোকে যিহেতু ইয়াৰ পৰাই নিজৰ সংস্কৃতি আৰু ঐতিহ্যৰ আৰম্ভণি কৰে বুলি আমি গম পাইছোঁ ইয়াৰ আঁৰত আমাৰ চুতীয়া জনগোষ্ঠীৰ কিছু ঐতিহাসিক পৰম্পৰা আছে আমি এই পৰম্পৰা কথা আমি জানিবলৈ গ'লে আমি অতীতলৈ যাবগৈ নিশ্চয় লাগিব আমাৰ পূৰ্বপুৰুষৰ প্ৰথম ৰজা হিচাপে আমাৰ ভীষ্মক ৰজা আছিল আৰু ভীষ্মক ৰজাৰ কইনা আমাৰ ৰুক্মিণী দ্বাৰকাৰ শ্ৰীকৃষ্ণই বিয়া কৰিছিল আৰু সেই বিয়া কৰিবলৈ যোৱাৰ ফলত আমাৰ চুতীয়া পৰম্পৰা অনুসৰি কিন্তু ৰুক্মিণীক বিবাহ দিব পৰা নাছিল আৰু সেই কাৰণে আমাৰ ৰাজলক্ষ্মী গুচি যোৱা বুলি ভাবিলে আৰু তেতিয়াই আমাৰ চুতীয়া ৰাজ্যখন নদন বদনৰ পৰা বঞ্চিত হ'ল পিছত ৰুক্মিণীয়ে কিছু বছৰৰ পাছত দেখিলে যে মোৰ পিতৃ ৰাজ্যখন শেষ হৈ যাবলৈ ধৰিছে এই পিতৃ ৰাজ্যখন শেষ হোৱা আমি কেনেধৰণে আকৌ প্ৰতিষ্ঠা কৰিব পাৰিম সেইটো ৰুক্মিণীয়ে চেষ্টা কৰিলে আৰু তেতিয়াই চুতীয়া জনগোষ্ঠীৰ ভীষ্মকৰ ৰাজ্যলৈ কুবেৰক পঠালে আৰু কুবেৰ আহি বিবৰৰ পত্নী ৰূপৱতীৰ স্থিতি দিলে আৰু তাতেই তেওঁ দুয়োটাৰ আত্মাৰ মিলন ঘটিল আৰু সেই মিলনৰ ফলত চুতীয়া এজন ৰাজকুমাৰ জন্ম হ'ল তাৰ আগতেও তেওঁ সপোনত দেখালে যে চুতীয়া ৰাজ্য ডেভেলপ কৰিবলৈ হ'লে আকৌ পুনৰ স্থিতি আনিবলৈ হ'লে তেওঁলোকে দেওকুবে পূজা আৰম্ভ কৰিব লাগিব আৰু দেওকুবে আৰম্ভ কৰাৰ পাছত তেওঁ সপোনত দেখালে যে পাছফালে এজাৰ গছজোপাৰ তলত এটা সোণৰ ঢাল আৰু তৰোৱাল মেকুৰী আছে আৰু সেই মেকুৰী পাব কথা সপোনত দেখাৰ পাছত আমাৰ বিবৰ ৰজাই খান্দি চালে আৰু তাতেই ঢাল তৰোৱাল সোণৰ মেকুৰী পালে যিদিনাখনে এই সম্পত্তিটো লাভ কৰিলে সেইদিনাখনৰ পৰা চুতীয়া ৰাজ্যৰ নদন বদন হ'ল সেইটো কাৰণে আমাৰ চুতীয়া জনগোষ্ঠীয় মানুহে ঐতিহাসিক পৰম্পৰা হিচাপে এই দেওকুবে সকামভাগ প্ৰতি বছৰ মানে পাতে খুব এটা সমৃদ্ধিশালী ইতিহাস ইয়াত কি দেখিবলৈ পাইছোঁ আমি যদি অকণমান আমাক কয় আমি ইয়াত আমাৰ চুতীয়া ৰাজলক্ষ্মী সোণৰ মেকুৰী ঢাল তৰোৱাল আৰু আমাৰ যিটো চুতীয়াৰ অতি পৰম্পৰা আমাৰ চুজে এইটো চুজে অৰ্থটো বহুতে আমাক ক'বলৈ বিচাৰে এইটো মদ আমাৰ চুজে মদ নহয় এইটো আমাৰ 100 বিধ গছৰ পাতৰ ৰসেৰে প্ৰস্তুত কৰা এটা পনীয়া জাতীয় বস্তু এই বস্তুটো যে আমাৰ চুতীয়া ভাষাত চুজে কয় চু মানে গাখীৰ যে মানে কি কয় মাতৃ তাৰমানে মাতৃ দুগ্ধ হিচাপে আমাৰ খায় সেইকাৰণে ইয়াত আমাৰ বান্ধোন নাই ইয়াত আমাৰ সকলো ল'ৰা বুঢ়া সকলোৱে এইটো চুজেটো গ্ৰহণ কৰিব পাৰে আৰু কি তেখেতক আগবঢ়োৱা হৈছে ইয়াত আমাৰ ইয়াত আগবঢ়োৱা হিচাপে আমাৰ মৃতকৰ দিয়া এটা পৰম্পৰা আছে আমাৰ ইয়াত পাতি কি কয় হাঁহৰ মাংস চুজে আখৈ পিঠা আৰু আমাৰ চিনবান বুলি এটা চুতীয়া জনগোষ্ঠীয় পৰম্পৰা আছে সেই চিনবানটো হ'ল খৰিকা দিয়া মাংস আৰু সেই মাংসৰ সৈতে আমাৰ চুজেৰ সৈতে এই কি কয় চুজেৰ সৈতে এইটো আমাৰ ভক্ষণ কৰে খুব সুন্দৰ আৰু খুব সমৃদ্ধিশালী ইতিহাস সমৃদ্ধ ঐতিহ্যমণ্ডিত চুতীয়াসকল মই দেখুৱাইছোঁ ইতিমধ্যে তেখেতে কৈছে যে চুজে সেই চুজে প্ৰকৃতাৰ্থত পৰম্পৰাগত ৰীতি নীতি আছে আৰু এই চুজেৰ এক ঐতিহ্য আছে বুলি ইতিমধ্যে তেখেতে উল্লেখ কৰিছে 100 এবিধ গছৰ ৰস বা মাতৃদুগ্ধৰ লগত ইয়াক তুলনা কৰা হৈছে আৰু আমি দেখিছোঁ যে বিভিন্ন বংশৰ নাম দেখিছোঁ ভীষ্মক ৰুক্মিণী সেইসমূহ কি হয় প্ৰকৃতত আমাৰ বংশৰ কথাটো হ'ল যে আমি কিছু কথা
আমি অৱগত কৰিব বিচাৰিছোঁ আমাৰ চুতীয়া জনগোষ্ঠীয়ে প্ৰায় 1000 বছৰ ৰাজত্ব কৰিছিল আমি বুৰঞ্জী ইতিহাসত আমি কিছু কথা আগতে পাই আহিছোঁ যদিও কিছুমান ৰজাৰ দিনত যদি কিবা ঘাট প্ৰতিঘাত নহয় গতিকে তেনে কিছুমান ৰজাৰ নাম আমাৰ কেতিয়াবা লিপিবদ্ধ হোৱা আমি দেখা নাপাওঁ সেইটো কাৰণে আমি কিছু ৰজাৰ নামখিনি আমি লিপিবদ্ধ কৰিব পৰা নাই কিন্তু তাৰ ভিতৰত আমাৰ এতিয়া বৰ্তমান 17 জন অসম ভিন্ন ৰজাৰ দিনৰ পৰা আমাৰ অসম ভিন্ন ৰজাৰ 4 জন ককাই ভাই আছিলে সেই অসম ভিন্ন দিনৰ পৰাই অসম হোৱা বুলি এটা ইতিহাস আমাৰ আছে অসম ভিন্ন 7 জন ককাই ভাই আছিলে সেই তাৰ ভিতৰত অৰিয়াৱৰী হ'ল অৰিয়াৱৰী হোৱাৰ পাছত এজন বামুণ মানুহক এই ৰাজ্যভাৰ দিছিলে সেই বামুণক ৰাজ্যভাৰ দিয়াৰ হেতুকেই চুতীয়াসকলৰ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল বুলি এটা প্ৰবাদ আমাৰ আছে তাৰ পাছত আমাৰ পিছৰ আমাৰ আৰু 17 জন ৰজা আছে সেই 17 জন ৰজাৰ শেষৰজন ৰজা আছে আমাৰ ধীৰনাৰায়ণ সেই ধীৰনাৰায়ণে যুদ্ধত আহোমৰ লগত বহুবাৰ যুদ্ধ হ'ল যুদ্ধত চুতীয়া কোনো কাৰণতে পৰাস্ত কৰিব নোৱাৰে তেতিয়া চুহুংমুঙে এটা কথা খেলালে যে চুতীয়াসকল বিহু বলিয়া গতিকে বিহুৰ যেতিয়া বজাৰ দিওঁ তেতিয়া নিশ্চয় বিহু তেওঁলোকে মগ্ন হ'ব আৰু সেই সময়তে আমি চুতীয়া ৰাজ্য ধ্বংস কৰিব পাৰিম সেই অনুপাতে চুহুংমুঙে ঢোল বজাই দিলে ঢোল বজাৰ পাছত চুতীয়াসকলে ভাবিলে ৰণ আৰু নহয় জোৰ অস্ত্ৰ ততে এৰি ঢোলত নাচিবলৈ আহিলে সেই সুযোগতে চুহুংমুং আহোম টাই আহোম ৰজাই আমাৰ চুতীয়া ৰাজ্য আক্ৰমণ কৰি আমাৰ নীতিপালকে ধৰি আমাৰ সাধনীকো মানে বন্দী কৰিব বিচাৰিছিল তাই নিজেই বন্দী নহয় আত্মসমৰ্পণ নকৰি কুণ্ডৰ পাৰত দেওকুবে সম্পত্তিটো বুকুত বান্ধি কুণ্ডিলত জাপ দি মানে মৃত্যুবৰণ কৰে চুতীয়া সাম্ৰাজ্যৰ যদি কথা কওঁ বা চুতীয়াসকলৰ যদি কথা কওঁ আমি এখন পতাকা দেখোঁ পতাকাখনত ঢাল তৰোৱাল আৰু মেকুৰী সেয়াই নিশ্চয় ইয়াৰ লগত সাদৃশ্য মানে সেয়া হৈছে আমাৰ ৰাজলক্ষ্মী যিটো সম্পত্তিৰ দ্বাৰা চুতীয়া ৰাজ্য বিৰাজমান হৈছিলে তেওঁ কুবেৰক আৰাধনা কৰি বিবৰে পাইছিল সেই সম্পত্তিখিনি আমি সেই সম্পত্তিটোকে সেইকাৰণে আমাৰ কি কয় আমি যাৰ তলত পতাকাখন আমি সকলোৱে সেইকাৰণে আমি সন্মান আৰু প্ৰতিষ্ঠা কৰিবলৈ বিচাৰোঁ দৰ্শক অব্যাহত আছে আমাৰ অনুষ্ঠান ভূমিপুত্ৰ চুতীয়া অনুষ্ঠানৰ সময় হৈছে এটি খন্তেক বাণিজ্যিক বিৰতি উভতি আহিছোঁ এটি বিৰতিৰ পাছত চেনি না 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 মোৰ সুগাৰ নথকা কাপ ডায়াবেটিছত কম কৰিবলগীয়া হৈ পৰে তেন্তে ব্লাড সুগাৰ কম হ'ল ক'তনো অকল সুগাৰ কম কৰিলেই যথেষ্ট নহয় মানে এতিয়া ফাইবাৰ থকা কাপো ষ্টাৰ্ট কৰা যেনে হৰলিক্স ডায়াবেটিছ প্লাছ ইয়াৰ হাই ফাইবাৰে ব্লাড সুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে প্ৰথম দিনটোৰ পৰাই জ্বলি গ'ল নহয় কোনো কথা নাই 10 টকীয়া বেম্বাৰ এতিয়া হৈ পৰিল আৰু বেছি ডাঙৰ বাৰ এতিয়া মাত্ৰ 10 টকাত निशा मारा था माँ मालकिस्ट निशा बेटा मारा राजू मालकिस्ट इसमें है रिच क्रीमी चीज और 14 क्रंची लेयर्स मालकिस्ट कांट रेजिस्ट আমাৰ ৰোহনে বৰ বেছিকৈ দুষ্টামি কৰে কালি মাজনিখা সকলোকে ঘৰৰ বেল বজাই জগাই দিলে তেন্তে এই ক্ষেত্ৰত মই ক'ব বিচাৰো দুষ্টামি হলছিল যে ৰোহনৰ গ্ৰোথ খুব ভাল তাৰ চতুৰ্থাই সকলোকে অগ্নিকাণ্ডৰ পৰা বচাই দিলে সকলো শিশুৱে তোমাৰ দৰে দুষ্টামি হওক এনেকৈ বাঢ়িবৰ বাবে হৰলিক্স টলাৰ ষ্ট্ৰংগাৰ শাৰ্পাৰ আচাৰ কিনিবলৈ কোনো অহাই নাই আইডিয়া 10 টকাৰ বাইক ট্ৰাই কৰোৱাই চাও ট্ৰাই কৰক মাত্ৰ 10 টকাত দাগ কোনো কথা নাই 10 টকাৰ সাৰ্ফ এক্সেলৰে এই জেদি দাগ গুচি যাব ইতিমধ্যে খুব মজবুতকৈ পাগুৰি বন্ধা হৈছে আৰু এই সন্দৰ্ভত দুজনকৈ যুৱক আছে মোৰ সৈতে যি দুজনে মোক এই পাগুৰিটো পিন্ধাই দিলে তেওঁলোকৰ সৈতে এই মুহূৰ্তত মই কথা পাতিবলৈ যত্ন কৰিম আপোনালোকৰ নামটো জানিব বিচাৰিছোঁ আপোনাৰ কি নাম নমস্কাৰ মোৰ নাম পদ্ম চুতীয়া আপোনাৰ কি নাম নমস্কাৰ মোৰ নাম গোবিন্দ হাজৰিকা এইটো মোক যিটো পাগুৰি সেই মুহূৰ্তত বান্ধি দিলে এইটো কি পাগুৰি বুলি কোৱা হয়
এইটো হঠফুল পাগুৰি চুতীয়া জনগোষ্ঠীয়ে এই পাগুৰিটো বিশেষকৈ যি উৎসৱ পাৰ্বণ আৰু সম্ভ্ৰান্ত পৰিয়ালসকলে এইটো ব্যৱহাৰ কৰে আৰু সেইটো কাৰণে আমাৰ এই আমি আজি সাধনী দিৱসৰ লগত সংগতি ৰাখি আপোনাৰ এই আজি হঠফুল পাগুৰিটি আমাক মৰা হৈছে বিভিন্ন পাক আছে আমি জানো জোঙা পাক বা হঠফুল পাক কিমান পাক আছে চুতীয়াসকলৰ মুঠতে চুতীয়াসকলৰ আমি বিশেষকৈ 3টা পাকৰ কথা আমি জানো হঠফুল পাকটো আপোনালোক ইতিমধ্যে আমি অৱগত কৰিলোৱে ইয়াৰ পিছতে আছে জোঙা পাক আছে আৰু এনাজৰী পাক জোঙা পাকটো বিশেষকৈ মৃতকৰ লগত এই মৃতকৰ কৰ্মৰ ভাগত জোঙা পাকটো বিশেষকৈ মানে সৈনিকসকলে ব্যৱহাৰ কৰে আৰু এনাজৰী যিটো পাক হয় এই এনাজৰী পাকটো বিশেষকৈ তেওঁলোকে যি চুতীয়াসকলৰ মানে মৃতকৰ যি কৰ্ম কৰা হয় সেই কৰ্মত মানে এই পাকটো মৰা হয় বিশেষকৈ মানে হঠফুল পাকটো আমাৰ উৎসৱ পাৰ্বণৰ লগত জড়িত আছে সাধাৰণতে হঠফুল পাকে দেখা যায় আজিকালি নিশ্চয় হঠফুল পাকটোৱে চুতীয়াসকলে বিশেষকৈ মৰা দেখা যায় উৎসৱ পাৰ্বণত কোৱা হয় বৰ্তমান অসমীয়া সমাজত প্ৰচলিত বিহুৰ এই ৰূপ চুতীয়াসকলৰ পৰাই অহা চুতীয়াসকলৰ বিহু নাচ বিহু গীতসমূহো ভিন ভিন হুৰাই ৰাঙলী বিহু টকা বিহু পানী তোলা নাচ কোলাবুঢ়ী নৃত্য হাতীনাম আদিয়ে আজিও চুতীয়াসকলৰ সংস্কৃতিক সমৃদ্ধিশালী কৰি আহিছে প্ৰিয় দৰ্শক মূৰত এটি হঠফুলৰ পাগুৰি মই পৰিধান কৰিছোঁ আৰু আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ চুতীয়া জনগোষ্ঠীৰ অন্যতম সংস্কৃতি হুৰাই ৰাঙলী বিহু বিহুৰ বতৰত আপোনালোকক এই চুতীয়া জনগোষ্ঠীৰ এই অবিচ্ছেদ্য অংগ হুৰাই ৰাঙলী বিহুৰ এই বাকৰিলৈ আপোনালোকক লৈ আহিছোঁ পোনে পোনে পৰিৱেশলৈ আপোনালোকক লৈ গৈছোঁ তাৰপাছত আমি কথা পাতিম চুতীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হুৰাই ৰাঙলী বিহু কোলাবুঢ়ী নৃত্য এইসমূহৰ বিষয়ে অকণমান আপোনাৰ পৰা জানিম নহয় চাওক এই গোটেই বস্তুবোৰ আচলতে চুতীয়াসকল আচলতে কিমান পুৰণা এই সংস্কৃতিবোৰ হেৰাই গৈছিলে বৃহত্তৰ অসমীয়া সমাজ ব্যৱস্থাত চুতীয়াসকলে যে সকলো যে এৰি বিলীন হৈ যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যে একেবাৰে বিলীন হৈ পৰিলে বা এই যে আজি নৃত্যবিলাক এই যে চুতীয়া জাতিৰ অৰিজিনেল নৃত্য যিবিলাক আজি ঠায়ে ঠায়ে আজি অৰুণাচল প্ৰদেশত আজি চুতীয়াসকল বসবাস কৰে আজি কৰিমগঞ্জত আদৰকোণাত বসবাস কৰে এই সংস্কৃতিবিলাক তাত অৰিজিন আছে আজি তিনিচুকীয়া বাৰেকুৰিত আপোনালোকে এই সংস্কৃতিবিলাক দেখিবলৈ পাব তেনেধৰণৰ কথা আজি এই বস্তুবোৰ গাঁৱত আমাৰ এই গাঁও ব্যৱস্থাবিলাকত লুকাই আছে সেইকাৰণে আমি সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই অৰিজিনটো বিচাৰি আচলতে গাঁৱৰ সমাজবিলাকত এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আহিছোঁ আমি সঁচাকৈ সফল হৈছোঁ বুলি অনুভৱ কৰিছোঁ টকা বিহু মহিলা বা বোৱাৰীসকলে একত্ৰিত হৈ জেং বিহুৰ দৰে পৰিৱেশন কৰে এই বিহু হাতেৰে একোটিকৈ টকা বজাই বজাই বিভিন্ন ধেমেলীয়া গীতেৰে তালে তালে নাচে এই নাচ প্ৰিয় দৰ্শক এইবাৰ দেখুৱাইছোঁ চুতীয়া সংস্কৃতিৰ অন্যতম অবিচ্ছেদ্য অংগ পানী তোলা নাচ চুতীয়া সমাজত মহিলাসকলক আগস্থান দিয়া হয় আৰু বিভিন্ন নাচ আছে ইয়াত কোলাবুঢ়ী নৃত্য হুৰাই ৰাঙলী নৃত্য পানী তোলা নাচ বা অন্যান্য বিভিন্ন ধৰণৰ নাচ বা বিহুৰ শৈলী তাৰে অন্যতম হৈছে পানী তোলা নৃত্য আপোনালোকক মই দৃশ্যৰ জৰিয়তে মুঠত দেখুৱাইছোঁ কি মাহাত্ম্য আছে পানী তোলা নাচৰ আৰু চুতীয়া সমাজত যিহেতু এয়া খুব এটা অবিচ্ছেদ্য অংগ এটা খুব শক্তিশালী নৃত্যৰ প্ৰতীক বুলি আমি জানো চুতীয়াসকলৰ এক পৰম্পৰা যিটো পানী তোলা নৃত্য আমি সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ এই চুতীয়াসকলৰ যি সাংস্কৃতি আছে সেই সাংস্কৃতিবিলাক আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ মাজত প্ৰকাশ কৰিব বিচাৰিছোঁ আৰু লগতে আজি ছাত্ৰ ছাত্ৰীসকলো যেন আমাৰ চুতীয়াসকলৰ যি সাংস্কৃতি এই সাংস্কৃতিবিলাক জানিব পাৰিছে আৰু তেওঁলোকে
আজি আপোনালোকৰ জৰিয়তে আমি অসমৰ ৰাজ্যকো জনাব বিচাৰিছোঁ যে চুতীয়াসকল হৈছে আদিম ভূমিপুত্ৰ তেওঁলোক আৰু তেওঁলোকৰ পৰাই বিহু যিটো আমাৰ অসমীয়া জাতিৰ যি বিহু সেই বিহু উৎপত্তি চুতীয়াসকলৰ পৰাই হৈছিল বুলি আমি বুৰঞ্জীত দেখিয়া আছে আৰু সেয়ে আমিও আজি এই যি আমাৰ সাংস্কৃতিক এই সাংস্কৃতিসমূহ দেখুৱাৰ প্ৰয়াস কৰিছোঁ মাত্ৰ ধন্যবাদ জনাইছোঁ অকণমান আৰু জানিম তেওঁলোকে হাতে হাতে যিটো লয় এতিয়া কলহ কয় নে লোটা কয় তাক প্ৰকৃততে লোটা হয় হয় আৰু এই যিটো নৃত্যৰ প্ৰতীক কি অকণমান জানিব বিচাৰিছোঁ কিহৰ বাবে নৃত্য কৰিছিল বা কিয় কৰা হয় আমাৰ চুতীয়া জাতিৰ এটা পৰম্পৰাগত নৃত্য হয় ই মানে আপোনাৰ যেতিয়াৰ পৰা চুতীয়া জাতি জন্ম হৈছিল তেতিয়া এটা সংস্কৃতি বাছি লৈছিল আৰু সেই এটা পৰম্পৰা ধাৰাটোকে আজিলৈকে অক্ষুণ্ণ ৰাখি চুতীয়া জাতি এটা নিজস্ব সাংস্কৃতিক হিচাপে তেখেতলোকে মানে দাবী কৰিব খোজে ইয়াত সকলো মানে বয়সৰ ছোৱালীয়ে বা মহিলাই ইয়াত নৃত্য কৰে নিশ্চয় এই নৃত্যটো আচলতে আপোনাৰ যুৱতীসকলৰ বিশেষ এটা নৃত্য হয় ইয়াত বোৱাৰীসকলৰ মানে ইয়াত বাধা আছে কিন্তু পৰিৱেশৰ পৰিস্থিতি লৈ কেতিয়াবা হয়তো তেখেতৰ মানে পৰিৱেশন কৰিব পাৰে ভাবেনে যে অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়াসকল ক'ৰবাত যেন এতিয়ালৈকে অৱহেলিত হৈ লৈছে চৰকাৰে আৰু অলপ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আজি চৰকাৰে অৱহেলিত বুলি ক'লে আমি চুতীয়া জাতি মানে সম্পূৰ্ণভাৱে আমি অৱহেলিত হৈ আহিছোঁ আজি অসমৰ আদিম খিলঞ্জীয়া মানে ভূমিপুত্ৰ হিচাপে চুতীয়া জাতিয়ে যিখিনি মৰ্যাদা পাবলৈ আজিলৈকে আমি পোৱা নাই আমি বঞ্চিত হৈ আছোঁ আৰু আজি চুতীয়া জাতিয়ে 100টা বছৰ চুতীয়া জাতীয় সংগঠন চুতীয়া জাতি সন্মিলনী গঠন হোৱা 100 বছৰ হ'ল হয়তো অসমত এটা বিৰল সংগঠন বুলি কৈছোঁ মই কাৰণ যিহেতু আমি শিক্ষাই দীক্ষাই যেতিয়ালৈকে আমি মানে বহুত পাছ পৰি আছিলোঁ তেতিয়া দিনতে আমাৰ গোলাঘাট চহৰত অসমৰ মানে প্ৰথম জাতীয় সংগঠন চুতীয়া জাতি সন্মিলন জন্ম হৈছিলে 1925 চনত সেয়া এটা আমাৰ বিষয়ে আজি এটা সাঁথৰ হৈ ৰ'ল এই সংগঠন ইমান দিনৰ এটা পূৰ্ণ দীঘলীয়া এটা দাবী কৰাৰ পাছতো আজি চুতীয়া জাতি আমাৰ যিখিনি আমাৰ প্ৰাপ্য অধিকাৰ আমি প্ৰাপ্য অধিকাৰ পৰা আজি বঞ্চিত হৈ আছোঁ দৰ্শক এয়া আছিল আজি আমাৰ বিশেষ অনুষ্ঠান ভূমিপুত্ৰ চুতীয়া অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠী চুতীয়াসকলৰ ঐতিহ্য পৰম্পৰা সংস্কৃতিৰ বিষয়ে এক সাম্যক ধাৰণা আমি আমাৰ অনুষ্ঠানৰ জৰিয়তে আপোনাক আজি দিলোঁ চুতীয়াসকলৰ অতি শক্তিশালী আৰু সমৃদ্ধিশালী ইতিহাস আছে সেই বিষয়ে আমি পৰৱৰ্তী সময়ত পিছত পুনৰ আলোচনা কৰিম ইমান এটা শক্তিশালী জনগোষ্ঠী হোৱাৰ পাছতো জনজাতিকৰণৰ অন্যতম দাবীদাৰ চুতীয়াসকল আজিও ক'ৰবাত যেন ৰজাঘৰীয়াৰ দৃষ্টিত অৱহেলিত হৈ আছে তেওঁলোকৰ সন্দৰ্ভত ৰজাঘৰীয়াই দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজন আছে অসমৰ অন্যতম শক্তিশালী এটা জনগোষ্ঠী হিচাপে তেওঁলোককো ৰজাঘৰীয়াৰ চকু দিয়াৰ প্ৰয়োজন আছে এই সমগ্ৰ কথাখিনি আজি অনুষ্ঠানৰ জৰিয়তে পাতিবলৈ কিছু চেষ্টা কৰিলোঁ আশা কৰিছোঁ অনুষ্ঠান আপুনি উপভোগ কৰিলে পুনৰ অন্য এটি খণ্ডৰ সৈতে আপোনাক NKTVৰ এই বিশেষ অনুষ্ঠানত লগ পাম আজিলৈ মই দেৱাশিষ সাহাই বিদায় লৈছোঁ ধন্যবাদ য'ত আছে 10x ফ্ৰেছনেছ কাপোৰ হৈ ৰয় অল ডে ফ্ৰেছ निशा 12 तक माँ मालकिस्ट निशा बेटा 12 राजू मालकिस्ट इसमें है रिच क्रीमी चीज और 14 crunchy layers. मालकिस्ट can't resist. Next order. উফ কিমান যে গৰম